ঐ গাধা অথনিৰ পৰা মন কৰি আছো তই কি চাই আছ বাৰু সেইটো ডেড বডিটোত নহয় মানে দেউতা এনেই মানে ভাগিলে ন সেইটো কাৰণে চাই আছো তোৰ বাপেৰে নাজানো পাইছ চব জানো কালি মাইৰাই ভূমিকম্প ভাগ আনিলে মানে নহয় আকৌ কি কাণ্ড কৰিলি কচোন ক Now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. I just gotta get through, I just gotta get through. Cause I feel like Bang up with that text, she's my number one. Rolling on my bed, girl. Oh hello baby. Or কি আছো জানানে সেনার তলত তোমার ইমান দেৰি হৈছে ৰবা মানে মই এয়া তোমাৰ নোলোৱা হ'ল পিছে নে তেতিয়া পৰা অথমনিৰ পৰা জোকাই আছো ওলোৱাই নাই নহয় ফুটাটো সৰু হ'ল যে মানে আঙুলিটো নুসুমাই মানে কি কৰ ফুটাত আঙুলি ভৰালা সেই কিনো বুজাই এজনী মৰতিজনী এজনী এই ক্ৰীমৰ ফুটাটো এই ভেচলি ন মই কিবা বেলেগেই ভাবিছিলো ৰবা মই গৈ আছো অলপমান সময় লাগিব মই গৈ আছো ৰবা হা হেল্ল' বাইদেউ আচাৰ্য কওকচোন কওক কি কথা আছিলে খবৰ ভাল নহয় মোৰ খবৰ ভালেই দিয়ক আৰু কিনো আৰু বেয়া হ'ব আৰু এতিয়া বেয়া হ'ব মানে কি আমাৰ ৰিজাল্ট দিছে নহয় কি ৰিজাল্ট দিছে আমাৰ এই অলগৰটো খবৰে দিয়া নাই নহয় মোক কওকচোন কওক কেনেকুৱা হৈছে মানে ৰিজাল্টটো বহুত বেয়া কৰিছে যেনে তেনে পাছ এনেকুৱা ৰিজাল্ট কৰিছে সি তাক আজি মই আৰু লগৰকেইটা ভাল নহয় কিন্তু একদম লগ হ'ব নিদিব বহুত বেয়া এইকেইটা বাৰু দিয়ক হ'ব আপুনি খবৰটো দি কিন্তু বহুত ভাল কাম কৰিলে দেই তাৰ বহুত তেল হৈছে জানে নাই লুচি চুচি খাই থাকে যে তেলটো বেছি বাঢ়িছে তাৰ হ'ব এই বৰুৱা যে এই বৰুৱানীৰ পুতেকটো তাৰ মানে বহুত ভাল হৈছে সি টপ কৰিছে এইবাৰ বৰুৱানী তেখেতৰ আকৌ ল'ৰা বহুত পঢ়ে আমাৰ আকৌ মোবাইলটোতে বাৰু দিয়ক হ'ব আৰু ভাল কৰিলে কথাটো শুনাই ন একেবাৰে বৰ ভাল কৰিছে তাৰ আজি পিঠিখন মানে বৰ ভাল কৰি দিম মই আজি ৰাখিছোঁ ঠিক আছে দেহা ক'ত যাব ওলাইছ তই হা সাজি কাচি পেলাই ৰিজাল্ট দিছে কিবা গম পাওঁ চব গম পালোঁ তোৰ কথা এক্সামৰ কথা মানে নাজানো এতিয়া গম পাইছোঁতো এতিয়া নাযাওঁ মই টানি টুনি যেনে তেনে পাছটো কৰিলি আৰু নামটো ৰখালি আৰু এনেইতো দুবালিয়ে ঘৰখন তই কি যে জন্ম দিলোঁ নহয় তোক মই নাযাওঁ আছোঁ বহুত আছোঁ গড়টো চালা বাপেকৰ নিচিনাই গোটেইটো সলাওঁ মইহে যেনে মেট্ৰিক পাছটো কৰিলোঁ আৰু এই গৈছোঁ ঘৰৰ পৰা একবাৰ টিকোনা মেটিছে একচিলে মই গৈছোঁ মান গৰু আনিছোঁ তো হাই গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব অবভিয়াছলি কৰিব সমৰ দা আৰু ৰোহিত দাহঁতৰ পৰা আমি ইনস্পায়াৰ হৈছোঁ এণ্ড হৰপল শইকীয়া তেওঁৰ পৰাও আমি বহুত ইনস্পায়াৰ হৈছোঁ আৰু আমি এনেদৰে বনাই যাবলৈ চেষ্টা কৰিম আপোনালোকৰ ছাপৰ্ট যদি আমাৰ লগত থাকে সদায় মৰম দি যাব এণ্ড লাভ ইউ গাইজ আৰু লগ পাই আছোঁ বাই বাই